লাগে চিঙৰা চাহ খাবা নে কেক চাহ খাবা ৰাহু তুমি জানানে ইয়াত চিঙৰা আৰু পদিনা চাটনি খাবলৈ বহুতে টেষ্টি হয় তাকে অৰ্ডাৰ কৰি দি দিয়া হ'ব বাৰু সেইটোকে খাম ভাইটি চিঙৰা আৰু পদিনা চাটনি আছে নহয় তাকে লৈ আহা গৈ যোৱা 2 প্লেট আনিবা হবা ৰবা আনিছো এতিয়া আমা চিঙৰা আৰু পদিনা চাটনি দিয়া 2 প্লেট দিবা লৈ দিও আছুৰিকা তই কি বহি আছা লৈ যা এখন এখনকে মুখৰে নোৱাৰে নহয় গোটেই একেলগে দিবলৈ অবা এইটো লোৱা দাদা এইটো লোৱা মানে কত সুৰকত ইয়াতে চাহ বনাইছা কেক আৰু চিঙৰা বনাই থৈছো তাহাঁতি ট্ৰেইন এখন আহিলে লৈ যাবি একেলগে তাৰপিছত ট্ৰেইনখনৰ পৰা সেই সোনকালে কেৱল ওলাই আহিবি আৰু বেছি টাইম নাথাকিবি মই ধনেশ্বৰ কোৱা আহিলে এবাৰ ঘৰৰ পৰা আহিমগে ধনেশ্বৰ কোৱাচোন অহা নাই এতিয়ালৈকে হ'ব দিয়া খুই দিওঁ কিমান হৈছে ইয়াৰ পৰা ৰাখি লওক নাই নাখাওঁ দিয়া নাই নালাগে দিয়া আল্লাহ সালহাত ওলাই আহিলে না খোৱা পাতাহাতি হা মোৰ দোকানৰ পৰা কাপোৰ আনি পেলাই ঘৰ সোমাইছাহি হা মই 2 দিন ধৰি কাম কৰিবলৈ মাতিছিলে নাই সিহঁতে খোৱা নাই যোৱা সিহঁতি মোক ঠগিবলৈ হৈছে ওলাই আহ বুলি কৈছো আপুনি কোন চিনি পোৱা নাই ৰ'ব কাৰোবাক বিচাৰিছে নেকি বিচাৰি আহিছো মানুহক ঘৰলৈ মানুহক বিচাৰি নাহে কুকুৰ জীৱ জন্তুক বিচাৰি আহিবা নেকি আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী দুটা আছে জানো মাতি দিয়কচোন সিহঁতক কথা ভালকে কবা মোক চোতালত আহি পেলাই বুকে দাম দি দিবা কৈ দিছো একেবাৰে আপোনাক ভালকে সুধিছো ভালকে কওক আপোনাক সেই জীৱ জন্তু বিচাৰা কোৱা কথা ইমান মেলিব দিয়া নাই মোৰ ল'ৰা ছোৱালী নাই ঘৰত কেলে আগে আপোনাক কি কৰিব মোৰ ল'ৰা ছোৱালী দুটাক আপুনি আপুনি ভালকে কথা কবা মই ঘৰত তিৰোতা মানুহ চানুহ নাচাওঁ গম পাইছে না ল'ৰা ছোৱালী দুটাক মাতি দিয়ক তাৰপিছত গম পাব কি হৈছে কিয় বিচাৰি আহিছো ময়ো এনে মানুহৰ ঘৰ আহিবলৈ চখ লগা নাই বুজিছে আপোনাৰ ল'ৰা ছোৱালীয়ে মোৰ দোকানত কি কাণ্ড কৰিছে আগতে মাতি দিয়ক তাৰপিছত গম পোৱা যাব সকলো তাহাঁতৰ ঘৰত মই চাহ জুতি ল'বলৈ হ'লে হা তাই 2 দিন ধৰি মোৰ দোকানলৈ কাম কৰিব যোৱা বুলি পেলাই কেলে যোৱা নাই হা তোক বিচাৰিবলৈ আহিছো মই ইয়াতে আজি তাহাঁতক মই চুচৰাই নিম ইয়াৰ পৰা এক নাহাত তাহাঁতৰ কাপোৰযোৰ লৈ যাম এক নাহাত তাহাঁতে মোৰ লগত ইয়াৰ পৰা যাব লাগিব কাম কৰিবলৈ আৰু তাহাঁতে এতিয়া 2 দিন নহয় 4 দিন হৈ গ'ল তাহাঁতে মোক ঠগাইছ যিমানে ঠগাবি তাহাঁতৰ সিমানে কামৰ দিন বাঢ়ি যাব সঁচা কথা কয় মানুহজনে কি কাপোৰ কথা কৈছে হা তাহাঁতে কি কাম কৰাৰ কথা কৈছে দোকানত গৈ পেলাই হা তাহাঁতে মোৰ পৰা কিবা লুকাইছা এনেকে দাঁত চেলা খাই নাথাকিবি আৰু ছয় পাত লগাই দিম মুখৰ পৰা সঁচা কথা ওলাই দিবি তুমি গম পোৱা নে দোকানী খোৱাটো যে মাথাটো অকণমান মানে কি বেয়া আছে গম পাইছা আমাৰ ঘৰত যে এনে আহিছে চাহ খাবলৈ চাহ খাই যে বহুত ভাল পায় তুমি অকণমান চাহ বনাই কৈছোন যা তাৰপিছত চাহ খাই পেলাই দোকানী খোৱাটো গুচি যাবা আমাৰ ঘৰৰ পৰা তুমি যেতিয়া খং চং নকৰিবা আৰু চা বুলি কয় তাৰপৰা সঁচাকে কৈছে নে মানুহজনে সঁচাকে মূৰটো বেয়া আছে নে হ'ব বাৰু দেই মই চাহ কাপকে বনাই দিম দুখো লাগে নহয় মানুহজনলৈ ইমান ধুনীয়া মানুহটো এনেকুৱা খাব বুলি ভাবা নাছিলো আৰু দেই তেনে তহঁতে মানুহজনক লৈ আহ ভিতৰলৈ মই চাহ কিনি বনাই দিম হ'ব মোৰ ভয়ত পৰিব নালাগে
তাহাঁতৰ কথা মতে আজি তাহাঁতৰ ঘৰত মই চাহ খাই যাম কিন্তু এটা কথা মনত ৰাখিবি তাহাঁতে যদি কাইলৈ পৰা মোৰ দোকানত কাম কৰিবলৈ নাযাওঁ তাহাঁতৰ মাক মই গোটেই সঁচা কথা কৈ দিম আৰু কাপোৰযোৰো লৈ যাম তেতিয়া তাহাঁতৰ মাক য'ৰ পৰা কাপোৰ পিন্ধা তোৰ পৰা কাপোৰ পিন্ধাবি বুজিছ হ'ব দিয়া দোকানী খুৰা তুমি চিন্তা নকৰিবা মোৰ দোকান ভাজি নকৰে মাৰে কবলা তোমাৰ দোকানত কাম কৰি দি আহিবি মোৰ তাৰপৰা তুমি আজি আমাৰ ঘৰত একো কৈ নাযাবা মা সেইটো কাপোৰ বহুত পচন্দ হৈছে আৰু এদিন পিন্ধিছে সেইটো কাপোৰ আৰু কাঢ়ি নিনিবা মাৰ পৰা হ'ব মোৰ এখন ঘৰিয়ালে চকু পানী টুকিবলৈ নাহে তাহাঁতৰ দুখীয়া মানুহবোৰক মই ভালকৈ চিনি পাওঁ চাওচোন তাহাঁতে এবাৰ দুদিন কাম কৰিবলৈ যা নাযা এতিয়া কাণত ধৰি মোৰ আগত উঠাব কয় তাৰপিছত হয় মই তাহাঁতৰ ঘৰত চাহ খাই যাম নহ'লে আকৌ গোটেই কথা কৈ দিমগৈ উঠ বাহ আকৌ উঠ বাহ তাহাঁতৰ ঘৰলৈ আহোঁতে মোৰ যিমান খোজ কঢ়া গৈছে সিমান মাত তাহাঁতে উঠা বহা কৰিব লাগিব এতিয়া উঠা বহা কৰি থাক তাহাঁতে উঠ বাহ এনেকৈ থাক যেতিয়ালৈকে মই তাহাঁতক মানা নকওঁ হ'ব আৰু নেলাগে উঠা বহা কৰিবলৈ ব'ল এতিয়া মাৰা চাহ হৈছে নাই চাহ খাই পেলাই যাম মনত ৰাখিবি তাহাঁতে আৰু দুদিন মোৰ দোকানত যদি কাম কৰিবলৈ যাওঁ ইয়াত মই বেছি শাস্তি হ'ব তাহাঁতৰ আৰু মাৰ কাপোৰ লৈ যাম মই মানে আপোনাৰ ভয়ত পাইছোঁ মোক নামাৰিবা মোৰ ভুল হৈছে আমালোকে কৰিব নালাগিছে আপুনি কাপোৰযোৰ ৰাখি লওক নালাগে মই আপোনাৰ ঘৰত চাওঁ নেখাওঁ যাওঁগৈ মই যাওঁগৈ ভুল হৈছে তোৰ ভুল হৈছে কাপ পেলাইছা দেখিছা মাক কেনেকৈ খেদিলে দোকানীটোক দেখিছা আমাৰ পৰা ইমান পইচা দি পেলাই কাপোৰযোৰ লৈছিলে আমাক এনে কাম কৰালে দুদিনকে হেল্ল' ফ্ৰেণ্ডছ দেখিছেনে মানুহজন কেনেকুৱা ধৰণৰ মানে আমাক সৰু ল'ৰা ছোৱালী পাবলৈ প্ৰায় পইচা লৈছে আমাৰ পৰা আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি কাষতে ঘণ্টা দবাই দিব নেক্সট লগ পাম নেক্সট ভিডিঅ'